নমস্কাৰ ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ বাহিৰৰ পৰা। বাহিৰত একচুৱেলি মই বতাহ খাই আছোঁ, ইমান বেছি গৰম দিছে নহয়। চ' মানে অকণমান ফ্ৰেছ হাৱা খাব আহিছোঁ, কিমান আৰু ফেনৰ তলত থাকিম ন। চ' ওলাই আহিছোঁ অকণমান বাহিৰত মানে ৰাস্তাতে, ঘৰৰ পৰা বাহিৰত। আমাৰো টেনশ্যন নাই, গাড়ী মটৰ অহা যোৱা কৰি ইমান নাথাকে, আহে বাইক চাইক এইবিলাক আহি থাকে, কিন্তু ইমান নহয় যিহেতু অকণমান পাহাৰত ঘৰটো, সেইটো কাৰণে সঁচাকৈ তলত থকাতকৈতো পাহাৰত বহুত শান্তি, মানে একো আপোনাৰ বেছি হাই হাল্লা নাই, মানে ধুনীয়া পৰিৱেশ, ভাল লাগি থাকে। যেনে অকণমান আগতে কি ধুনীয়াকৈ বতাহ মেলি আছিল, মই ঠিক ওলাই আহিলোঁ, তাৰপিছত এডাল গছৰ পাতো নলৰা হৈ থাকিলে। চাওকচোন, মই যাওঁ আৰু এতিয়া ঘৰৰ ভিতৰতে যাওঁ, ঘৰৰ ভিতৰত যাই কিনে ৰেডি হওঁ। ৰেডি কিয় হওঁ মই আপোনালোকক কৈ আছোঁ, চাই থাকক ভিডিঅ'টো। মই ৰেডি, একদম চিম্পলকৈ ওলাইছোঁ, ইমান গৰমত একো নকৰোঁ, জাষ্ট অকণমান লিপষ্টিকখিনি লগাইছোঁ আৰু বলক এতিয়া যাওঁ, দেৰি নকৰোঁ, অলৰেডি আন্ধাৰ হ'লেই। ওলাই ৰেডি হৈ কিনে আহিলোঁ, এয়া ৰাস্তাত খোজকাঢ়ি আছোঁ, বেছি দূৰ জেগাত নাযাওঁ, একদম ওচৰতে। মানে একচুৱেলি মই ক'ত যাই আছোঁ, মানে আমাৰ হেঙেৰাবাৰীত এখন পাৰ্ক এখন অ'পেনিং হৈ আছে, আজি অ'পেনিং কৰিছে, নামটো হৈছে অমৃত উদ্যান। আপোনালোকে চবেই আহিব। মোক বাৰু আন্ধাৰ দেখিছে নেকি, মানে আন্ধাৰ হৈ আহিছে ন, 4:30 বাজিল। চ' অকণমান আন্ধাৰ দেখিব পাৰে বাৰু, তাত গৈ কিনে দেখাই আছোঁ, ভালকৈ ভিডিঅ'টো কৰি আছোঁ, চাই থাকক আপোনালোকে। সেয়া মই খোজকাঢ়িছোঁ ঘৰৰ একেবাৰে ওচৰতে। আজি নাহোঁ বুলি ভাবিছিলোঁ, কাৰণ কি আজি হয়তো বহুত মানুহ হ'ব, কিন্তু যিহেতু ঘৰৰ একেবাৰে ওচৰতে আজি অ'পেনিং কৰিছে, চ' বোলে আপোনালোককো দেখাই দিওঁ আৰু ভিডিঅ'টো কৰি। চ' সেইটো হিচাপতে আহিলোঁ আৰু ওলাই, চাই থাকক। পাৰ্ক চাব আমাৰ হাঁচু আহিছে, আমি ওলাই আহি হেঙেৰাবাৰী পাব্লিক হেল্থৰ এই চকখিনিতে ৰখিছোঁ, গাড়ীবিলাক ৰখাই দিছে। এয়া ইয়াতে মানে মিনিষ্টাৰ আহিব ন, চ' অকণমান জাম হৈছে, গাড়ীবিলাক ৰখাই দিছে, বহুত জাম হৈছে, মানুহ চাগে বহুত হ'ব আজি। এয়া ৰত্নাগিৰি টাৱাৰটো পাৰ হৈ আপোনালোকে LP স্কুল যোৱাৰ ৰাস্তাটো, আপোনালোকে বিজেপি অফিচ যাইছে, LP স্কুল যোৱা ৰাস্তাটোৰে চিধা গৈ থাকিব, বেছি দূৰ যাব নালাগে পাব্লিক হেল্থৰ পৰা। অকণমান আপোনাৰ খাদী বৰ্ডৰ যিখিনি অফিচ আছে, অফিচৰ ওচৰতে যাম। চাওকচোন গাড়ী চাওক, নাজানো আৰু কিমান মানুহ হয়, গৈ আছোঁ। আৰু পুলিচ বহুত দিছে ৰাস্তাত, আনকি মিনিষ্টাৰ আহিব, আৰু সেয়া ৰাস্তাত বহুত জাম হৈছে, বহুত চাউণ্ড ৰাস্তাত। আপোনালোকে মোৰ ভইচটো শুনিছেনে? এয়া মানুহ চাওকচোন, কিমান মানুহ হৈছে, বহুত মানুহ হৈছে, বাপৰে। মানে আজি ওচৰৰ মানুহবিলাকে বহুত আহিছে চাগে, আপোনালোকে আহিব দেই ইয়াতে চবে। এয়া আমাৰ মামাই ভাষণ দি আছে। এইফালেদি আমি পাৰ্কখনত এণ্টাৰ কৰিম, এইফালেদি আমি যাই আছোঁ। আৰু ফ্ৰণ্টত এইটো ঘৰটো যে দেখিছে, এইটো টিকেট কাউণ্টাৰ হ'ব চাগে, কিন্তু এতিয়া বহা নাই বাৰু। কিন্তু আপোনালোকে আহিলে 1 তাৰিখৰ পৰাহে আহিব, 1 তাৰিখৰ পৰাহে মানে ইয়াতে টিকেট দিয়া হ'ব, আৰু 1 তাৰিখৰ পৰা মানুহ সোমাব দিব বুলি কৈছে মানে। চ' 1 তাৰিখৰ পৰা আহিব আপোনালোকে, নিশ্চয়, কাৰণ কি বহুত ধুনীয়া হয় দেখিবলৈ, মানে পৰিৱেশটো। মই ভিতৰত সোমাই কিনে আপোনালোকক আৰু দেখাই আছোঁ ভিতৰত কি কি বনাইছে, চাই থাকক। এয়া ধুনীয়াকৈ ষ্টেচুবোৰ বনাই থৈছে, এইবোৰ আমাৰ 7 চিষ্টাৰ বুলি যে কয়, 7 ভনীৰ আপোনাৰ মানে চব ফ্ৰীডম ফাইটাৰবিলাকৰ ষ্টেচু বনাইছে। মই আপোনালোকক ডিটেইলছত দেখাই আছোঁ, ইয়াতে চব লিখা আছে ধুনীয়াকৈ, অকণমান পিছত মই দেখাই দিম আপোনালোকক সেইখিনি। মানে দেখি আচৰিত লাগিছে, আগতে সৰুৰ পৰা দেখি আহিছোঁ, এইখন এখন বহুত ডাঙৰ জংঘল আছিলে, মাজত মানে মানুহ নাহে আৰু। চ' মানে ইমান এটা ধুনীয়া পৰিৱেশ হৈ গ'ল, মানে ইমান ধুনীয়াকৈ সলনি কৰি দিলে, মানে আচৰিত, বহুত ভাল লাগিছে দেখি কিনে। আপোনালোকে আহিব ইয়াতে, আৰু এইটো ইয়াতে লাইটিং দিছে পানীৰ লগত, কি ধুনীয়া লাগিছে চাওক। এইটো কি বনাইছে বাৰু, ধুনীয়া লাগিছে, ফটো চটো উঠিব পাৰি। আৰু এই গেটখন দেখিছেনে, এইখন গেট অকণমান মানে আগত আছে, আপুনি এইখন গেটেৰে ওলাব পাৰিব চাগে। খুচি, কেনেকুৱা লাগিছে আহি?
কেনেকুৱা লাগিছে আহি হা এইটো কি দিছে চাওকচোন মানুহ উঠিবৰ কাৰণে এইফালে উঠিব পাৰিম এইটো এটা এনেকুৱা সুৰংগৰ নিচিনা বনাইছে ইয়াতে চবে ফটো উঠি ভিৰ কৰি ৰাখিছে মই এদিন ফুৰছাতছে আহিম দেই একদম ফটো চটো উঠিব আজি ফটো উঠাই নহ'ল মানুহৰ ভিৰৰ কাৰণে বহুত ভিৰ হৈছে থিয় হ'বই জেগা নাই কি ধুনীয়া লাগিছে এইফালে এনেকৈ বহুত ডাঙৰ হয় পৰিৱেশ মানে সেইটো ছাইডৰ পৰা এইটো ছাইডলৈকে আহিবৰ কাৰণে কিবা 14 বিঘা নেকি জেগাখিনি মানে মই একজেক্ট কোৱা নাই চাগে মই ভালকৈ গম পোৱা নাই কিন্তু 14 বিঘা নেকি সিমানমান হ'ব লাগে আৰু অকণমান শুনা মতে আৰু আচৰিত মানুহ আহিছে কিন্তু সঁচাকৈ দেই মানে জেগা গৰম উঠি গৈছে জানেনে মানুহৰ ভিৰত মানে ময়ো আহিছোঁ দিয়কচোন সেনেকৈ চবেই আহিছে হ'লেও আৰু বহুত মানুহ আহিছে আৰু এইটো সন্মুখত চিলড্ৰেন পাৰ্ক মানে খেলা বস্তু আছে আৰু সৰু ল'ৰা ছোৱালীৰ ধুনীয়া বনাইছে কিন্তু বহুত ধুনীয়া আহিব দেই আপোনালোকে মিছ নকৰিব কিন্তু আহিব এইটো ফ্ৰণ্টত পিৰামিড শেপৰ এইটো কি বনাইছে ইয়াৰ ভিতৰত কি আছে বলকচোন চাওঁ কেনেকুৱা বা হ'ব এইটোৰ ভিতৰত এই গছপুলিবোৰ থৈ দিছে বহুত ধুনীয়া লাগিছে গছপুলিবোৰ বহুত থৈ দিছে ইয়াতে আছে বহুত আৰু এইটো মানে এণ্ড হয় এইটোৰ পৰা বাহিৰত ওলাই এইটো লাষ্ট মানে ৰাস্তাটো আমাৰ পাব্লিক হেল্থত থকাবোৰে চাগে চিনি পাব বা বেলেগ মানুহেও চিনি পাব চাগে কিছুমানে এইটো আমাৰ বেক চাইডৰ স্বাস্থ্য ভৱনৰ যিটো ৰাস্তা সেইটো ৰাস্তা পায় মানে এইকেইটা চেৰি উঠি যায় এটা ধুনীয়া ভিউ দেখা পায় মই আপোনালোকক দেখাই আছোঁ এইফালৰ পৰা আপোনাৰ গোটেই পাৰ্কখনৰ ভিউটো দেখা পাব মানে অকণমান ওপৰত উঠি আহিব লাগে চেৰি আছে ধুনীয়া বহুত ধুনীয়াকৈ দেখা পাব পৰিৱেশটো আজি ভালদৰে দেখুওৱা নহ'ল ভিডিঅ'টোত খুব মানুহ ন আপোনালোকে আহিব মই আপোনালোকক তেতিয়া দেখাইছিলোঁ যে ষ্টেচুবোৰ এয়া ত্ৰিপুৰাৰ ফ্ৰীডম ফাইটাৰ এয়া আপোনাৰ এইটো ছিকিমৰ হয় তাৰপিছত আপোনাৰ এয়া নাগালেণ্ডৰ মই তাত বহুত হাল্লা হৈ আছিল যে মই ভইচ অভাৰ কৰিছোঁ তাত একো শুনা নাপালে হয় আপোনালোকে তাত মই কৈছিলোঁ কিন্তু মই ভইচ অভাৰ কৰি দিলোঁ আকৌ এয়া মিজোৰামৰ আপোনালোকে ডিটেইলছটো ভালদৰে পঢ়ি ল'ব ইয়াতে চব ধুনীয়াকৈ লিখা আছে এয়া আপোনাৰ মেঘালয় আৰু এয়া আপোনাৰ মণিপুৰ আৰু এয়া আপোনাৰ আপোনাক দেখাই মানুহ বহুত ন চ' অকণমান মানে জাম হৈ আছে আৰু এয়া আপোনাৰ অৰুণাচল প্ৰদেশ আৰু একেবাৰে শেষত আমাৰ অসম ময়ূৰী কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে ইমান ওচৰত বহুত ভাল বহুত সদায় আহিবই পাৰিম আমি ইয়াতে মামাই ভাষণ দিয়ে আছে মানে মিটিং চলিয়ে আছে কিন্তু আমাৰ চোৱা হ'ল যাওঁ আৰু এতিয়া দেৰি হৈ যাব ঘামি জামি কিবাকে ঘৰটো সোমাইছোঁ ঘৰত অৱস্থা নোহোৱা হৈ গৈছে ফেনটো চলাই কিনে বহো আৰু ফেনটো চলালে আপোনালোকে একো শুনা নাপাব হ'লেও উপায় নাই আৰু ৰখিব ধৈৰ্য নাই ৰাতিৰ আকাশখন চাই ভ্লগটো ইয়াতে সামৰণি মাৰিলোঁ আৰু আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰিব বাই বাই